বিভাগত দুৰ্নীতিৰ ধুমুহা DY 365 বিগ ইম্পেক্ট অৰণ্য ভৱনতো জোকাৰণি তৎকালে বদলিৰ নিৰ্দেশ কুলচিৰ ৰেঞ্জাৰ ডেকাক 4 বছৰে চলাইছিল লুণ্ঠন ৰাজ অৱশেষত গা লৰিল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী জোকাৰণিৰ সৃষ্টি হ'ল অৰণ্য ভৱনতো DY 365 ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত হাহাকাৰ লাগিল পশ্চিম কামৰূপ বন সংমণ্ডলত এই সংমণ্ডলটোৰ অধীনস্থ কুলচি ৰেঞ্জ লোহাৰকঠা ৰেঞ্জ হিঙৰা ৰেঞ্জ বকু ৰেঞ্জত সংঘটিত দুৰ্নীতি আৰু বালি সিন্ডিকেটৰ ধাৰাবাহিক বাতৰি DY 365 সম্প্ৰচাৰ হোৱাৰ পিছতে জোকাৰণিৰ সৃষ্টি হৈছে পাঞ্জাবাৰীৰ অৰণ্য ভৱনত এই সংমণ্ডলটোৰ অধীনস্থ কুলচি ৰেঞ্জৰ ৰেঞ্জাৰ দীপেন ডেকাক তৎকালে কাৰ্যকৰী হোৱাকৈ বিটিআৰ অধীনস্থ কচুগাঁও বন সংমণ্ডলৰ আঠাইবাৰী ৰেঞ্জলৈ বদলিৰ নিৰ্দেশ দিয়ে পৰিৱেশ আৰু বন বিভাগৰ সচিব আদিল খানে বকু ছয়গাঁও অঞ্চলৰ বিভিন্ন বৈধ অবৈধ বালি মহলৰ পৰা দৈনিক 405ৰো অধিক চালানবিহীন বালিভৰ্তি ডাম্পাৰ সৰবৰাহ হয় গুৱাহাটী মহানগৰীলৈ কুলচি নদীৰ পক্ষ অবৈধভাৱে খনন কৰি বালি চোৰাং ব্যৱসায়ত লিপ্ত বালি মাফিয়াৰ বিৰুদ্ধে স্থানীয় লোকে ইতিমধ্যে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে ওলাই প্ৰতিবাদ কৰিলে আৰু সেনজেবল মাইনিংটো বন্ধ হ'ব লাগে প্ৰায় হাজাৰ হাজাৰ মানুহ ওলাই আহিছে ওলাই অহাৰ মূল কাৰণটো হ'ল যে ইয়াতে অবৈধ প্ৰক্ৰিয়াৰে বিভিন্ন প্ৰশাসনৰ ব্যক্তিক মেনেজ কৰি ফৰেষ্টক মেনেজ কৰি ইয়াতে আমাৰ এই যে নদী এই নদীখনত চেন কেবল উঠোৱাৰ যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া আমি দুৰ্ঘৰ বিৰোধিতা কৰিছো এই সংমণ্ডলটোৰ DFO ডিম্পী বৰা আৰু গোটেই কেইটা ৰেঞ্জৰ নামত মাহেকত 30 লাখৰো অধিক টকা সংগ্ৰহৰ গুৰুতৰ অভিযোগ ফৰেষ্টাৰ সিদ্ধাৰ্থ সিনহাৰ বিৰুদ্ধে বালি মাফিয়াৰ সৈতে গোপন মিত্ৰালি কৰা কুলচি ৰেঞ্জাৰ দীপন ডেকাক বদলিৰ পিছতো এই সংমণ্ডলটোত দুৰ্নীতিৰ চুক এতিয়াও কমা নাই ইমানৰ পিছতো পশ্চিম কামৰূপ বন সংমণ্ডলত পুথিৰজা বহিৰজা হৈ আছে বামুনিগাঁও প্ৰটেকশ্যন ৰেঞ্জৰ ইনচাৰ্জত থকা কালেকশ্যন মাষ্টাৰ তথা ফৰেষ্টাৰ 1 সিদ্ধাৰ্থ সিনহাই দক্ষিণ পাৰৰ বালি মাফিয়া দীপগ্ৰাফা এণ্ড কোম্পানীৰ সৈতে মিলি মাহেকত কোটি কোটি টকাৰ ৰাজহ ফাঁকিৰে পৰ্বতসমূহ ধন সম্পত্তি আহৰণ কৰাৰ বিতং তথ্য আহিছে DY 365ৰ হাতত পৰৱৰ্তী প্ৰতিবেদনত সম্প্ৰচাৰ হ'ব সিনহাইন কোম্পানীৰ দুৰ্নীতিৰ দস্তাবেজ ৰাতুল ৰঞ্জন চৌধুৰীৰ ৰিপৰ্ট DY 365